নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাই আজি আমি পঞ্চম শ্ৰেণীৰ অন্য এটি পাঠ সম্পদৰ সংৰক্ষণ পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আহা আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছে চাবা, বন্যপ্ৰাণীৰ আৱাসস্থলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন। অৰ্থাৎ প্ৰশ্নটো আমাক লিখিব দিছে যে বন্যপ্ৰাণীসমূহৰ আৱাসস্থলীত কি কি থাকিব লাগে। উত্তৰটো হ'ব খাদ্য, পানী আৰু বাসস্থান। মানে বন্যপ্ৰাণীসমূহ থাকিবলৈ হ'লে খাদ্য, পানী আৰু বাসস্থানৰ অতি প্ৰয়োজন। গতিকে এই তিনিটা উপাদান থাকিব লাগিব। খ নম্বৰ প্ৰশ্নটো কি দিছে চাবা, প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান পোৱা অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি কি। উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান। গ নম্বৰ প্ৰশ্নটো চাবা, মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা। অৰ্থাৎ মানুহ আৰু বন্যপ্ৰাণীৰ কি কি কাৰণত সংঘাত হয়। উত্তৰটো হ'ব জনসংখ্যা বৃদ্ধি, খাদ্যৰ নাটনি আৰু বাসস্থানৰ অভাৱ। অৰ্থাৎ দিনক দিনে জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত মানুহে বনাঞ্চল ধ্বংস কৰি তাত কৃষিকাৰ্য, ঘৰ দুৱাৰ, ৰেলপথ ইত্যাদি গঢ়ি তুলিছে। তাৰ ফলত বন্যপ্ৰাণীত থকা ঠাই নোহোৱা হৈছে। তাৰ ফলতে বন্যপ্ৰাণী আৰু মানুহৰ মাজত সংঘাত হয়। ইয়াৰ উপৰি খাদ্য নাটনি তথা বন্যপ্ৰাণীসমূহে খাবলৈকে খাদ্য নাপায় বা থাকিবলৈ বাসস্থান নোপোৱাৰ বাবেও মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়। গ নম্বৰ প্ৰশ্নটো চাবা, ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখা। উত্তৰ হ'ব মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ঙ নম্বৰ প্ৰশ্নটো চাবা, অসমৰ বনাঞ্চলত থকা 4বিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰ লাজুকী বান্দৰ বা সোণালী বান্দৰ, দেওহা, নল গাহৰি ইত্যাদি। 2 নম্বৰ প্ৰশ্নটোত ক অংশৰ লগত খ অংশ মিলাই লিখিব দিছে। তো মই ডাইৰেক্ট উত্তৰটো মাতি দিছোঁ চাবা, ক অংশ আৰু খ অংশ। ক অংশত দিয়া আছে পাহাৰৰ হাবি বন কাটি খ অংশৰ কি হ'ব ঝুম খেতি কৰা হয়। ক অংশত দিয়া আছে উদ্ভিদ উদ্যানত, খ অংশৰ হ'ব বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। আৰু ক অংশত দিয়া আছে অভয়াৰণ্যত। আমি জানো খ অংশৰ কোনটো হ'ব, বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। অৰ্থাৎ অভয়াৰণ্যত বন্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। আৰু ক অংশত দিয়া আছে মৰিচাচ দ্বীপত। আৰু খ অংশৰ কোনটো হ'ব, ড'ডো চৰাই আছিল। নিশ্চয় তোমালোকে উত্তৰখিনি বুজি পাইছা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, 21 মাৰ্চ দিনটো ডেছ হিচাপে পালন কৰা হয়। উত্তৰটো হ'ব বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ নম্বৰটো দিয়া আছে গুৱাহাটীৰ চিৰিয়াখানাত ডেছ আছে। আমি পাঠটোত পঢ়োঁতে পাইছিলোঁ গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান আছে। গ নম্বৰটো দিয়া আছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ বাবে ডেছ প্ৰকৃততে দোষী। উত্তৰটো হ'ব মানুহেই প্ৰকৃততে দোষী। ঘ নম্বৰ প্ৰশ্নটো দিয়া আছে ডিব্ৰু চৌখোৱা এখন ডেছ। উত্তৰটো হ'ব ডিব্ৰু চৌখোৱা এখন ৰাষ্ট্ৰীয় উদ্যান। ঙ নম্বৰ প্ৰশ্নটো চাবা, সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ডেছ সংগ্ৰহ কৰে। উত্তৰ হ'ব ৰাজহ সংগ্ৰহ কৰে। নেক্সট 4 নম্বৰ প্ৰশ্নটোত কি দিছে চাওঁ আহা, চমু উত্তৰ দিয়া। 4 নম্বৰ প্ৰশ্নৰ আমি উত্তৰ লিখিব লাগে। ক নম্বৰ প্ৰশ্নটো দিয়া আছে বন্যপ্ৰাণী সপ্তাহ বছৰৰ কোনটো মাহত পালন কৰা হয়। উত্তৰটো হ'ব অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত পালন কৰে। খ নম্বৰ প্ৰশ্নটো চাবা, ৰাষ্ট্ৰীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে। ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে। তোমালোকৰ পাঠটো দিয়াই আছে যে ৰাষ্ট্ৰীয় উদ্যানসমূহক সাধাৰণতে দুটা ভাগত ভগোৱা হয়। এটা একেবাৰে ভিতৰ অঞ্চল, এটা দাঁতিকাষৰীয়া অঞ্চল। আৰু এই দাঁতিকাষৰীয়া অঞ্চলতে পৰ্যটকসকলৰ বাবে দৰ্শনৰ সুবিধা থাকে। গ নম্বৰ প্ৰশ্নটো দিয়া আছে জৈৱ বৈচিত্ৰ্য দিৱস কোন তাৰিখে পালন কৰা হয়। উত্তৰটো হ'ব 22 মে তাৰিখে জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ঘ নম্বৰটো দিছে ড'ডো চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ'ল। ড'ডো চৰাইৰ লগত কেলভেৰিয়া মেজ নামৰ উদ্ভিদবিধ একেবাৰে বিলুপ্ত হৈ গ'ল।
এতিয়া তোমালোকে মোক এটা প্ৰশ্ন লিখি উত্তৰটো মোৰ হোৱাটছএপত পঠিয়াই দিবা। প্ৰশ্নটো হ'ল কেলভেৰিয়া মেজ নামৰ এই উদ্ভিদবিধ কিয় নোহোৱা হৈ গ'ল? নেক্সট 5 নম্বৰ প্ৰশ্নটো চমু টকা লিখিব দিছে। ক অভয়াৰণ্য। অভয়াৰণ্য মানুহৰ ঘনবসতিপূৰ্ণ অঞ্চলৰ পৰা বহু আঁতৰত অৱস্থিত। অভয়াৰণ্যত বন্যপ্ৰাণী আৰু উদ্ভিদক ৰক্ষণাবেক্ষণ দিয়া হয়। ইয়াত বন্যপ্ৰাণীবোৰ মুক্তভাৱে বিচৰণ কৰি ফুৰিব পাৰে। অভয়াৰণ্যত থকা গছ-গছনি যাতে বিনা অনুমতিত কোনেও কাটি লৈ যাব নোৱাৰে আৰু বন্যপ্ৰাণীবোৰ বধ কৰিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰখা হয়। পবিতৰা অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, লাওখোলা অভয়াৰণ্য আদি অসমৰ উল্লেখযোগ্য অভয়াৰণ্য। নেক্সট খ নম্বৰটো চাবা সংৰক্ষিত বনাঞ্চল। বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, পক্ষী উদ্যান, সংৰক্ষিত বিল আদিক সংৰক্ষিত বনাঞ্চলৰ ভিতৰত ধৰা হয়। নেক্সট গ নম্বৰটো কি দিছে চাবা উদ্ভিদ উদ্যান। উদ্ভিদ উদ্যান হ'ল এনে কিছু সংৰক্ষিত অঞ্চল য'ত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। তোমালোকে নিশ্চয় দেখিছা। এই উদ্যানবোৰ চাবলৈ দেশ বিদেশৰ পৰ্যটক আহে। গুৱাহাটীৰ চিৰিয়াখানাৰ চৌহদত উদ্ভিদ উদ্যান আছে। নেক্সট ঘ নম্বৰটো দিছে ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতি আৰু বন্যপ্ৰাণীক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। প্ৰত্যেকখন স্বাধীন দেশৰ নিজৰ নিজৰ ৰাষ্ট্ৰীয় উদ্যান থাকে। অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। এই ৰাষ্ট্ৰীয় উদ্যান কেইখন কি তোমালোকে মোক লিখি পঠিয়াবা। মানাহ, নামেৰি আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ব্যাঘ্ৰ প্ৰকল্প হাতত লোৱা হৈছে। পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে লিখি মোলৈ পঠিয়াবা আৰু যি দুটা তোমালোকক নিজে লিখিবলৈ দিছোঁ সেই দুটা প্ৰশ্ন হোৱাটছএপ যোগে মোলৈ প্ৰেৰণ কৰিবা। নেক্সট ভিডিঅ'টোত আকৌ বেলেগ এটা পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।